हाय फ्रेंड्स पुनः स्वागतम जनाइছো अन्य এটা ভিডিঅ'লৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছে এটা সয়াবিনৰ ৰেচিপি বলকছে যা আমি ৰেচিপিটোৰ মাজলৈ মই সয়াবিনখিনি 10 মিনিটৰ কাৰণে তিয়াই ৰাখিছিলোঁ এতিয়া ভালদৰে ধুই পানীটো আঁতৰাই লৈছোঁ ভালদৰে চেপি লৈছোঁ শুকান কৰি এতিয়া ইয়াতে লাগিব আমাক নহৰু তাৰ পাছত লাগিব নাৰিকল আদা সৰু সাইজৰ বিলাহী দুটা আৰু পিয়াজ আৰু এখিলা তেজপাত লৈছো আৰু দুটা শুকান জলকীয়া লৈছো মই আৰু লাগিব সৰু সাইজৰ আলু এটা লৈ লৈছো এই আটাইখিনি এতিয়া মই অকমান ভাজি লম এই কেৰাহীটো পাতি লৈছো কেৰাহী গৰমে হৈছে ইয়াতে দি দিছো অকমান তেল মই মিঠাতেল দি লৈছো তেলটো প্ৰায় গৰমে হৈ গৈছে এতিয়া ইয়াতে দি দিম মই কাটি ৰখা পিয়াজ মই পিয়াজ দি দিছো এতিয়া এখিনি ভালদৰে লৰাই লম এবাৰ এই পিয়াজখন ভাজা যোৱালৈকে অকমান লৰাই লৈছো মই এই পিয়াজ হৈ গৈছে ইয়াত দি দিছো মই আদা নহৰু লগতে কাটি ৰখা বিলাহীটো দি দিছো মই এইখিনি এতিয়া ভালদৰে আৰু লৰাই লম আটাইখিনি লৰাই লব ভালদৰে মিহলি হোৱাকৈ ইয়াতে এতিয়া মই আপোনাৰ সোৱাদ অনুসৰি নিমখ দি লৈছো লগতে প্ৰয়োজন অনুসৰি হালধি গুৰি দি লৈছো এইখিনি এতিয়া ভালদৰে লৰাই লম আৰু এবাৰ নিমখ হালধিখিনি মিহলি হোৱাকৈ ইয়াতে দি দিছো সৰু চামুচেৰে এচামুচ জিৰা গুৰি জুইটো মিডিয়াম ফ্লেমত ৰাখিব নহলে জ্বলি যাব সৰু চামুচেৰে এচামুচ ধনিয়া গুৰি দি দিছো আৰু এবাৰ ভালদৰে লৰাই লম এয়া মোৰ বিলাহী প্ৰায় সিজিছে হৈ গৈছে এইখিনি এতিয়া মই নমাই ৰাখিম অকমান ঠাণ্ডা হোৱালৈকে এতিয়া মিক্সি জাৰ এটাত মই সৰু সৰুকৈ কাটি ৰখা নাৰিকলকণ দি দিছো এই আটাইখিনি এতিয়া মই এটা পেষ্ট বনাই লম এয়া মোৰ ৰেডি হৈ গৈছে এতিয়া লৈ লৈছো মই তেল গৰম হৈ গৈছে নিমখ অকমান দি দিছো লগতে অকমান হালধি গুৰি ভালদৰে মিহলাই এতিয়া মই ইয়াতে সয়াবিন কেইটা ভাজি লম সয়াবিন কেইটা ভালদৰে অকমান ভাজি লব তেতিয়া কেঁচা গোন্ধটো আঁতৰি যায় খাবলৈ ভাল লাগে সবজিকণ ভালদৰে নিমখ হালধিৰ লগত মিহলাই ললে হ'ল এয়া মোৰ সয়াবিনৰ ভাজি হৈ গৈছে এইখিনি এতিয়া পাত্ৰ এটাত নমাই ৰাখিম মই আৰু কেৰাহীটো গৰম কৰি ইয়াত মিঠাতেল দি দিছো তেল গৰম হোৱাত এতিয়া ইয়াতে দি দিম পাঁচফোৰণ কেইটামান লগতে দি দিছো দুটা শুকান জলকীয়া আৰু এখিলা তেজপাত এইখিনি ভালদৰে আৰু এবাৰ লৰাই লম জলকীয়া কেইটা ভজা যোৱালৈকে এতিয়া ইয়াতে সৰুকৈ কাটি ৰখা আলু দি দিছো আলু অকমান মই ভালদৰে ভজা যোৱালৈকে মিহলাই লম অলপ ৰঙচুৱা হ'লে ভাল লাগে খাবলৈও বিৰাট টেষ্টি হয় এতিয়া মই পিচি ৰখা পেষ্টকণ দি দিম ইয়াত এইখিনি এতিয়া ভালদৰে লৰাই লম মিহলি হৈ যোৱালৈকে মোৰ মিহলি হৈয়ে গৈছে প্ৰায়
হৈ গৈছে। এতিয়া মই ইয়াতে ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ কালাৰৰ কাৰণে, লগতে অকণমান জলকীয়া গুড়ি দি দিছোঁ। জলকীয়া খোৱাৰ কাৰণে জ্বলা হ'লে অকণমান ভাল লাগে খাবলৈ। আপুনি জ্বলা কমকৈ খালে কমকৈ দিলে হৈ যাব, কোনো কথা নাই। এইখিনি মই ভালদৰে আৰু মিহলাই ল'ম। ইয়াতে দি দিম অকণমান চেনি। চেনিটো দিলে ভাল লাগে, অকণমান মিঠা মিঠা হ'লে ভাল লাগে চব্জিকণ খাবলৈ। চেনিকণ দি ভালদৰে মিহলাই ল'লে হৈ যাব। এতিয়া মছলাটো সিজিবৰ কাৰণে মই অকণমান পানী দি দিছোঁ। ভালদৰে মিহলি হৈ যাব। ভালদৰে আৰু এবাৰ লৰাই লৈছোঁ। মোৰ প্ৰায় মিহলি কৰা হৈ গৈছে। এতিয়া মই 3 মিনিটৰ কাৰণে ঢাকি ৰাখিম। জুইটো মিডিয়াম ফ্লেমতে ৰাখিছোঁ, নহ'লে জ্বলি যাব। এয়া মোৰ হৈ গ'ল মছলা ৰেডি। মছলাখন ভালদৰে সিজি গৈছে। ইয়াতে দি দিম মই এতিয়া চয়াবিন। এইখিনি ভালদৰে আকৌ এবাৰ মই মিহলাই ল'ম। মিহলাই ল'ব আৰু এবাৰ। এতিয়া ইয়াতে মই উতলা গৰম পানী দি দিম। প্ৰয়োজন অনুসৰি পানী দি ল'লে হ'ল। জোল নকৰোঁ যিহেতু মই চব্জি বনাম, তো আলুখিনি সিজিবৰ কাৰণে বেছিও নালাগে, অকণমান মই গৰম পানী দি লৈছোঁ। আৰু এবাৰ ভালদৰে মিহলাই লৈছোঁ। ইয়াতে গাড়ীৰ শব্দ বহুত আহি থাকে, হাৱৈৰ ওচৰতে ঘৰ হয়। এতিয়া 10 মিনিটৰ কাৰণে ঢাকি ৰাখিছোঁ। এয়া মোৰ হৈ গৈছে ৰেডি। মোৰ আলু সিজি গৈছে আৰু ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াতে মই গৰম মছলা গুড়ি অকণমান দি দিছোঁ শেষত, গোন্ধটো ভাল হয়। এতিয়া লৰাই ল'ব আৰু এবাৰ। মোৰ চয়াবিনৰ চব্জি ৰেডি হৈ গ'ল। এয়া মোৰ ৰেডি চয়াবিন। এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব। নাৰিকলৰ সৈতে বনাই খাই বিৰাটেই ভাল লাগে, খাই চাব আপোনালোকেও। যদিহে আজি মোৰ ৰেচিপিটো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যনসমূহ পাই থাকিব। আজিলৈ বাই বাই।